প্ৰেমী নামানে বয়সৰ সীমা প্ৰেমী মাথো জানে প্ৰেমৰ ঠিকনা 19 বছৰীয়া যুৱতীৰ প্ৰেমত পৰিল 70 বছৰীয়া বৃদ্ধৰ প্ৰেম কাহিনীবোৰ সদায় ধুনীয়া কিন্তু যেতিয়া প্ৰেমত সামাজিক বান্ধোন ভাঙি পেলোৱাৰ কথা আহে তেতিয়া ই অতি বিশেষ হৈ পৰে এই খণ্ডটোত পাকিস্তানৰ সীমান্তৰ সিপাৰৰ পৰা আন এক অনুৰূপ কাহিনী চৰ্চালৈ আহিছে য'ত এগৰাকী মাত্ৰ 19 বছৰীয়া ছোৱালীয়ে সমাজৰ ঠাট্টা মস্কৰাক অৱজ্ঞা কৰি 70 বছৰীয়া এজন দুখীয়া বৃদ্ধৰ প্ৰেমত পৰিছিল আৰু তাৰ পাছতে তেওঁৰ লগত বিয়া কৰাইছিল আচলতে পাকিস্তানৰ পৰা ভাইৰেল হোৱা প্ৰেম কাহিনীৰ ধাৰাবাহিকখনত এয়া ভাইৰেল হোৱা আন এক কাহিনী পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তাত থকা ইউটিউবাৰ সৈয়দ ৱাছিত আলীৰ সৈতে হোৱা বাৰ্তালাপত দুইজনে কয় যে কেনেকৈ ছোৱালীজনী প্ৰথম দৃষ্টিতেই প্ৰেমত পৰিছিল আৰু তাৰ পিছত কেনেকৈ বিবাহলৈ ৰূপান্তৰিত হৈছিল তেওঁলোকৰ নাম লিয়াকুৱাইট আৰু সামাইলা দুইজনেই লাহোৰত থাকে তেওঁলোকৰ কাহিনী এনেদৰে আৰম্ভ হৈছিল যে এবাৰ সামাইলা ক'ৰবালৈ গৈ আছিল আৰু লিয়াকুৱাইটে অসাৱধানতাৰে গান গাই পাৰ হৈ গৈছিল সামাইলাই দেখাৰ লগে লগেই তেওঁৰ প্ৰেমত পৰিছিল তাতেই কথা বতৰা আৰম্ভ হৈছিল আৰু তাৰ পাছতেই প্ৰেম কাহিনীও আৰম্ভ হৈছিল কথা বতৰাত লিয়াকুৱাইটে ক'লে যে হৃদয়খন সৰু হ'ব লাগে বয়সত কি আছে